মোৰ এই জুলুমৰ বিৰুদ্ধে আপোনালোকে মোৰ কাৰণে দোৱা কৰিব আৰু যিসকলে মোক জুলুম কৰি আছে যাতে আল্লাহ বিচাৰ কৰে। মই কেতিয়াও দেশ বিৰোধী নাছিলোঁ, নহয় আৰু মৃত্যুলৈকে নহয়। মই মৰিলে যাতে মোৰ খবৰ এখনো মোৰ দেশত থাকে। গতিকে মই এনেধৰণৰ কোনো অপৰাধমূলক আপত্তিজনক একো কোৱা নাছিলোঁ। মোৰ জেহেনতো নাই, মই সপোনতো নাভাবোঁ। গতিকে আজি মোৰ ওপৰত যিসকলে জুলুম কৰি আছে, আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াত দেখিছে, মোৰ মন মানসিকভাৱে মোক ভাগি পেলাইছে। মই আপোনালোকৰ ওচৰত বিচাৰ দিলোঁ, ৰাইজ আপোনালোকে ইনচাফ কৰিব, আপোনালোকে বিচাৰ কৰিব। মোৰ দৰে নগণ্য এক ব্যক্তি, সাধাৰণ অতি নগণ্য, মই অতি দুৰ্বল মানুহ, মোৰ ওপৰতে এই অত্যাচাৰ আপোনালোকে বিচাৰ কৰিব লাগে। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবাৰাকাতুহ। মই কলিমুদ্দিন আজি অত্যন্ত দুখ আৰু বেদনাৰে সৈতে অসমৰ জনগণক জনাব বিচাৰিছোঁ, 2019 চনত যেতিয়া কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী পাকিস্তানে আক্ৰমণ কৰি আমাৰ দেশৰ সৈনিকসকলক শ্বহীদ কৰিছিল, আমাৰ দেশৰ ওপৰত আক্ৰমণ কৰিছিল, তেতিয়া সমগ্ৰ দেশবাসী আমি বিৰাট সংকট আছিলোঁ। আৰু সেই সময়ত আমি জমিয়তৰ ফালৰ পৰা প্ৰতিবাদ কৰিছিলোঁ। নীলবাগানতো এটা বিশাল প্ৰতিবাদ হৈছিল, হাজাৰ হাজাৰ জনতা ছাত্ৰ ওলাই আহিছিল। আমি আমাৰ দেশৰ সপক্ষে শ্লোগান দিছোঁ, আমাৰ দেশৰ সৈনিকসকলৰ সপক্ষে শ্লোগান দিছোঁ, সন্ত্ৰাসবাদী পাকিস্তানীৰ বিৰুদ্ধে আমি শ্লোগান দিছোঁ। আৰু সেইদিনাখন মই প্ৰেছ কনফাৰেন্স কৰিছোঁ, প্ৰেছ ভিডিঅ' মোৰ হাতত আছে, প্ৰেছ ৰিলিজখনত মোৰ চহী আছে। আৰু তাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ আমি এখন মেমৰেণ্ডামো দিছোঁ। আমাৰ হোজাই শংকৰদেৱ নগৰৰ অতিৰিক্ত আয়ুক্ত মহোদয়ৰ হাতত মই দিয়া মেমৰেণ্ডামখন, তাৰ ফটোও আছে, গোটেই এভিডেঞ্চখিনি আছে আমাৰ দেশৰ সপক্ষে আৰু সন্ত্ৰাসবাদী পাকিস্তানীৰ বিৰুদ্ধে আমি কৰিছিলোঁ। গোটেই এভিডেঞ্চ প্ৰমাণ মোৰ হাতত আছে। মই কেতিয়াও দেশ বিৰোধী কোনো শ্লোগান দিয়া নাই আৰু দেশ বিৰোধী নাছিলোঁ, নহয় আৰু মৃত্যুলৈকে নহয়। প্ৰয়োজন হ'লে দেশৰ কাৰণে প্ৰাণ দিব পাৰিম। মই এই দেশৰ নাগৰিক, এইখন আমাৰ মাতৃভূমি। কিন্তু বৰ দুৰ্ভাগ্যজনকভাৱে এই বিষয়টো 2019 চনত দুৰ্ভাগ্যজনকভাৱে যোৱা বিধানসভাত এজন ব্যক্তিয়ে মোক ফোন কৰিছে, মই ৰেকৰ্ডিং কৰিছোঁ।